হেল্ল' বন্ধু বান্ধৱীসকল, সকলোকে প্ৰথমতে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি মই তালৰ ৰেচিপি বনাম। আপোনালোকক দেখুৱাম তালৰ ৰেচিপি কেনেকৈ বনায়। ভাদ মাহত সকলোৱে আমি তাল খাওঁ, এইটো এটা পৰম্পৰাগত নিয়ম হয়। প্ৰথমতে তালৰ ওপৰৰ বাকলিখিনি এনেদৰে এৰুৱাই ল'ব। তাৰপিছত একেবাৰে এইখিনিহঁত এৰুৱাই ল'ব, মই যেনেদৰে এৰুৱাইছোঁ। মই 2টা তাল লৈছোঁ। আপোনালোকৰ যদি ঘৰতে গছ আছে আৰু ল'ব পাৰে, নাইবা বজাৰৰ পৰাও কিনি আনিব পাৰে। ভাদ মাহত এনেদৰে তালৰ পিঠা খাবই লাগে, তেতিয়া হেনো পেলু, কৃমি আদি বেমাৰ আদি নহয়। চাওকচোন, এনেদৰে গুচাব আপোনালোকে, নহ'লে বা হাত কাটি যাব। সময়ো লাগে এইবিলাক গুচাওঁতে। গোটেইখিনি এনেকৈ অলপো বাকল নোহোৱাকৈ গুচাই লৈছোঁ। চাওকচোন, আপোনালোকে বাকলি গুচোৱাৰ পিছতো অলপ জাবৰ গুচাই দিব, নহ'লে বা তিতা লাগিব। তাৰপিছতো চূণ লগাব। এনেকৈ চূণ লগাই দিব লাগে। চূণ কিয় লগাই জানেনে বাৰু? চূণ লগালে তেতিয়া তিতিকি ভাৱটো নালাগে, আৰু ওপৰৰ বাকলটোতো এৰুৱাই দিবই দিছোঁ। কিছুমানে এইটো নাজানে কাৰণে তিতিকি লাগে আৰু খাবলৈ বেয়া পায়, কিন্তু চূণ যে লগাই লোৱা গৈছে তেতিয়া তিতিকি ভাৱটো নালাগিব। অলপ সময়ত ৰাখি দিব লাগিব। গোটেইখিনিতে ভালদৰে লগাই দিব, মই যেনেকৈ লগাই আছোঁ। এয়া হৈ গৈছে, 2টাই লগাই হৈ গৈছে। অলপ সময় ৰাখি ল'লোঁ। ৰাখি লোৱাৰ পিছত এতিয়া পানীত ভালদৰে ধুইছোঁ। ভালদৰে ধুব কিন্তু দেই, চূণখিনিহঁত যাতে একেবাৰে ধোৱা যায়। মই 2-3 বাৰ ধুই ল'ম। ঘঁহি ঘঁহি ধুব। ধোৱা হৈ গৈছে। এতিয়া মই এইখিনি ৰুকনিয়ে দি ৰুকি লৈছোঁ, আৰু যিখিনিহঁত আছে এইখিনি অলপ পানী দি পেলাই এনেকৈ হাতেৰে ঘঁহি দিছোঁ। কিছুমানে ৰুকনিয়ে নিদিয়ে, হাতেৰে ঘঁহি দিয়ে, কিন্তু ৰুকনিয়ে দিলে অলপ বেছি সহজতে আৰু সোনকালেও হয়। অলপ সময় লাগে এনেকৈ হাতেৰে দি থাকিলে। ভালকৈ দিব, কাৰণ ৰসটোহঁত ৰৈ যাব নহ'লে। গোটেইখিনি হৈছেগৈ, ৰসটো উলিয়াই। ৰুকি লোৱাখিনিৰ লগত এনেদৰে মিক্স কৰি দিছোঁ। গোটেইখিনি মিক্স কৰি দিম, অলপো নেৰোঁ। ধুনীয়া হৈছে, দেখিছেনে বাৰু? এনেকৈ খাওঁ খাওঁ লাগি যায়, নহয়নে? এতিয়া মই এইখন চেকনিয়ে চেকি দিম, যাতে নাযায়। গ'লে বেয়া। অলপ অলপকৈ চেকিম। দেখিছেনে বাৰু? ধুনীয়াকৈ মই চেকিছোঁ। তালৰ ৰসৰ গোন্ধটো বহুত ধুনীয়া। ইয়াত গোটেই ৰুমটো ধুনীয়া গোন্ধাইছে। অলপ মই আধা ৰাখি দিছোঁ। এইখিনি অলপ বেলেগ ডিজাইনৰ পিঠা খাম, কিন্তু এতিয়া আপোনালোকক মই এইখিনি দেখুৱাম। অলপমান ৰাখি থৈছোঁ, এইখিনিয়ে হৈ যাব আমাৰ। ইয়াত লাগিব পিঠাগুড়ি, কেঁচা পিঠাগুড়ি। পিঠাগুড়িখিনি খুন্দি ল'লোঁ। এইখিনি খুন্দি ল'লোঁ।
আপোনালোকে মিক্সিত নহ'লে বা ঢেঁকীটো খুন্দিব পাৰে। মই ঢেঁকীতে খুন্দিছোঁ। এনেকৈ অলপ অলপকৈ মিহলাব। বৰ পিঠা খোলা নিচিনাকৈ পিঠাগুড়িখিনি ৰাখিব। এনেকৈ অলপ অলপকৈ দি থাকিব। হাতেৰে ঘুলিলেই বেছি ভাল হয়। পিঠাটো খাবলৈ সোৱাদ যেতিয়া অলপ কষ্ট হ'বই। অলপ তিতা নালাগে। আপোনালোকে এনেকৈ বনাই চাবচোন বাৰু এদিনমান। ভাদ মাহত সকলোৱে খাবই লাগে, যিহেতু আপোনালোকে খাব। মোৰ দেৰিয়ে হৈছে, তথাপিও আৰু আপোনালোকক দেখুৱাইছোঁ। ভাদ মাহ এতিয়া যাবই নহয় জানো। অলপ নিমখ দিছোঁ ইয়াত। আৰু চেনি দিছোঁ। চেনি নাথাকিলে বা নিদিলে মিঠৈও দিব পাৰে আপোনালোকে, কিন্তু চেনি দিলে বেছি ভাল লাগে। বহুতকৈ এনেকৈ ঘুলি ল'ব। চেনি, পিঠাগুড়ি, নিমখ এইকেইটাই লাগে। তাল ৰস, পানী, ইয়াত দেখিছেনে ইমান ধুনীয়া হৈছে। যদি জুলীয়া হৈ থাকে তেতিয়াহ'লে আৰু অলপ দি ল'ব পাৰে। এতিয়া মই গৰম কেৰাহীখনত এইটো দি দিছোঁ। খাবলৈ বৰ ধুনীয়া হয় কিন্তু দেই। আপোনালোকেও নিশ্চয় খাব বুলি আশা কৰিলোঁ। আপোনালোকে যিটো তেল ব্যৱহাৰ কৰে, ৰিফাইন দিলেও ভাল এইটো পিঠাত, নাইবা ঘৰুৱা তেল, যোনে যিটো তেল ভালদৰে ব্যৱহাৰ কৰে সেইটো দিলেই হ'ল। মই ঘৰুৱা তেলেই দিছোঁ, মিঠাতেল ব্যৱহাৰ কৰিছোঁ। এটা মোৰ হৈ গৈছে এতিয়া বনোৱা। আৰু এটা দিছোঁ। বনাই থাকি খুব ভাল লাগে। এয়া চাওকচোন, এইকেইটা মই বনাইছোঁ। পিছত বাৰু বাকীকেইটা বনাম। দেখিলেনে বাৰু ইমান ধুনীয়াকৈ কেনেকৈ বনালোঁ, তিতাও নালাগিল। সকলোকে আশা ৰাখিলোঁ মোৰ ভিডিঅ'টো চাই ভাল লাগিল। যদি ভাল লাগিল আপোনালোক সকলোৱে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব।